Hey friends, আজি মই আপোনালোকৰ বাবে এটা হেল্পফুল ভিডিও লৈ আহিছো কাৰণ এই ভিডিওটোত মই আপোনালোকৰ এটা ডাঙৰ সমস্যাৰ সমাধান লৈ আহিছো মোৰ এই ভিডিওটোৰ টপিক হৈছে হেয়াৰ ৰিমুভেলৰ ওপৰত আমি আমাৰ বডিৰ অৰ্থাৎ হাত ভৰি মুখ আপাৰ লিপস আদিৰ হেয়াৰ ৰিমুভ কৰো কিন্তু এই হেয়াৰ ৰিমুভ কৰাৰ কেইদিনমানৰ পিছতে আমাৰ হেয়াৰৰ ৰিগ্ৰোথ হৈ যায় নহয়নে পুনৰ হেয়াৰৰ ৰিগ্ৰোথ হলে আপুনি ভেক্স কৰিব লাগে বা শেভিং কৰিব লাগে নাইবা পাৰ্লাৰত গৈ থ্ৰেডিং কৰিব লাগে এইবোৰ কৰি থাকোতে আমাৰ বহুত টকাৰো প্ৰয়োজন হয় লগতে আমাৰ বহুত সময়ও খৰচ আৰু এইবিলাক হেয়াৰৰ ৰিগ্ৰোথ হলে আমাক দেখাটো বহুত বেয়া লাগে মেইন কথা হল এনে কিবা প্ৰডাক্ট আছে নে যি হেয়াৰ গ্ৰোথৰ প্ৰসেসটো স্থবিৰ কৰি দিব পাৰে বা ৰখাই দিব পাৰে এই ভিডিওটো আজি এই টপিকটোৰ ওপৰতে হয় এনেকুৱাও প্ৰডাক্ট আছে যি আপোনাৰ হেয়াৰ গ্ৰোথৰ প্ৰসেসটো ড্যামেজ কৰি দিয়ে আৰু আপোনাৰ হেয়াৰৰ ৰিগ্ৰোথ নহয় মই আজি আপোনালোকক এই ভিডিওটোত এনেকুৱা এটা লোচনৰ বিষয়ে কম যি আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ আনৱান্টেড হেয়াৰৰ গ্ৰোথ নাইকিয়া হৈ যাব সেই প্ৰডাক্টটো হৈছে নিউড এক্সপ'জ ইয়োৰছেল্ফৰ এই লোচনটো এই পেকেজিংটো দেখাতে খুব দামী লাগে অৰ্থাৎ দেখিবলৈ খুবেই ধুনীয়া আৰু ওপৰৰ এই কাৰ্ডবৰ্ডটো খুলিলেই দেখিব ইয়াৰ ভিতৰত এটা লোচন আৰু এই লোচনটোৱে আমাৰ হেয়াৰ গ্ৰোথৰ যি প্ৰসেস সেই প্ৰসেসটো ৰখাই দিয়াত সহায় কৰিব এই লোচনটোৱেনো কেনেদৰে কাম কৰে চাওচোন আহক যেতিয়া আপুনি শেভ কৰাৰ পাছত এই লোচনটো ব্যৱহাৰ কৰিব তেতিয়া এই লোচনটোৱে আপোনাৰ নোমৰ গুৰিবিলাকৰ ওচৰলৈ গৈ নোমৰ গুৰিবিলাক দুৰ্বল কৰি দিব যদি আপোনাৰ নোমৰ গুৰিবিলাকেই ড্যামেজ হৈ যায় তেতিয়া হলে আপোনাৰ হেয়াৰৰ ৰিগ্ৰোথ কেনেদৰে হ'ব যেতিয়া আপুনি হেয়াৰ ৰিমুভ কৰিব তেতিয়াৰ পৰা 7-8 দিনলৈ ৰেগুলাৰ আপুনি এই লোচনটো ব্যৱহাৰ কৰিব আৰু এনেদৰে আপুনি যদি 8 সপ্তাহ মান এই হেয়াৰ লোচনটো ব্যৱহাৰ কৰে তেতিয়া দেখিব আপোনাৰ হেয়াৰৰ ৰিগ্ৰোথে নহয় আৰু ইয়াৰ এটা ভাল কথা কি আপুনি এই লোচনটো আপোনাৰ বডিৰ যিকোনো পাৰ্টতে হেয়াৰ ৰিমুভ কৰি ব্যৱহাৰ কৰিব পাৰে দেখিলেনে বন্ধু বান্ধৱীসকল আজিকালি কেনেকুৱা ধৰণৰ প্ৰডাক্ট ওলাই গৈছে এই লোচনটো যদি আপুনি ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ হেয়াৰৰ ৰিগ্ৰোথে নহয় আৰু এই লোচনটো ব্যৱহাৰ কৰিলে আপোনালোকৰ সকলো ধৰণৰ সমস্যা সমাধান হৈ পৰিব যদি আপোনালোকে অনলাইন যোগে এই লোচনটো কিনিবলৈ বিচাৰে তেনেহলে মই ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক দি দিম আপোনালোকে ইয়াক এবাৰ নিশ্চয় চেক কৰিব আজি ভিডিওটোত আছিল ইমানেই যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে মোৰ ভিডিওটো এটা লাইক কৰিব মোৰ ভিডিওটো আপোনালোকৰ বন্ধু আৰু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈ ধন্যবাদ